Hello friends, good morning and welcome to a new vlog. আৰু এতিয়া মই ভিডিওটো আৰম্ভ কৰিছোঁ মানে ব্লগটো আৰম্ভ কৰিছোঁ এয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা মানে উজান বজাৰ ঘাটৰ পৰা। আৰু সেয়া দেখিছে সেই নাওখন যি আছে সেই নাওখন লৈ এই পৃথিৱীৰ ক্ষুদ্ৰতম নদী উমানন্দলৈ যাব পাৰি। আৰু ইয়াৰ পৰাই মই ভিডিওটো আজি আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ পৰা ভিডিওটো আৰম্ভ কৰাৰ কাৰণ মানে চাওক, মই প্ৰথমতে এইটো চাওক মই কি পিন্ধি আছোঁ। কলেজৰ ড্ৰেছ পিন্ধাৰ কাৰণ হৈছে মানে কলেজলৈ যাব ওলাই গৈছিলোঁ, কিন্তু যিহেতু আজি ভাৰত বন্ধ, গতিকে গাড়ী চকা বন্ধ, গতিকে গাড়ী নাপালোঁ আৰু নাপায় এনেকৈ এবাৰ উজান বজাৰ ঘাট হৈ এনেকৈ পিজি লৈ যাওঁ। আৰু মই এটা সিদ্ধান্ত লৈছোঁ যে আজিৰ পৰা মানে ফ্ৰম টুডে আজিৰ পৰা মই ডেইলি ব্লগ বনাম বুলি ভাবিছোঁ। মানে ডেইলি ব্লগ বনালে বহুত কিবা কিবি সুবিধা হয়। আচলতে এটা কথা মই আপোনালোকক কওঁ যে ডেইলি ব্লগ এটাক প্ৰথমতে মাস্ক খুলি লৈছোঁ, ডেইলি ব্লগ এটাক এটা ডায়েৰীৰ লগত তুলনা কৰিব পাৰি। কেনেকৈ জানেনে? ধৰি লওক ডায়েৰী এটাত আমি যি ডায়েৰী লিখোঁ, মই নেলিখোঁ, ডায়েৰী যি লিখোঁ, যে ডায়েৰীত প্ৰথমতে কি কৰোঁ, আমি আমাৰ দিনটোত যি এটা ইম্পৰ্টেণ্ট কাম কিছুমান থাকে, ইম্পৰ্টেণ্ট কাম কৰিলোঁ, কিছুমান স্মৰণীয় কাম কৰিলোঁ, সেইসমূহ গোটেই লিখি থওঁ ডায়েৰী এটাত। ঠিক তেনেকৈ আমি ব্লগ এটাতো সেই কৰিব পাৰোঁ, মানে দিনটোত যি ইম্পৰ্টেণ্ট কাম কৰিলোঁ সেইখিনি দেখুৱাব পাৰোঁ বা সেইখিনি ৰেকৰ্ড কৰি থ'ব পাৰোঁ। তেতিয়া কি হয়, মানে ধৰি লওক আজি মই ভিডিঅ'টো বনাইছোঁ বা ব্লগটো বনাইছোঁ, আজিৰ পৰা 10 বছৰ পাছত যেতিয়া মই এই ব্লগটো চাম তেতিয়া কিমান ভাল লাগিব। মানে মই যেতিয়া এনেকুৱা লাগিব যেতিয়া মই BSc পঢ়িছিলোঁ, তেতিয়া মই বাপৰে এনেকুৱা কাম কৰিছিলোঁ, মানে তেনেকুৱা ডায়েৰী এটাক মানে ব্লগ এটাক ডায়েৰীৰ লগত তুলনা কৰিব পাৰি। আৰু ইয়াৰ উপৰিও যদি ব্লগ এটা বনোৱা যায়, মানুহ এজন মানে অলপ সেই হয়, মানুহ এজনৰ মানে জীৱনত মানে অলপ ডিচিপ্লিন আহে, মানে লাইফটোত অলপ ডিচিপ্লিন আহে। আৰু বৰ্তমান মোৰ জীৱনততো ডিচিপ্লিন বুলি বস্তু একো নোহোৱাই হৈছে, মানে পঢ়া শুনাটো অলপ সেই গৈছে। আৰু চেচনেল এক্সাম গ'ল, ভালেই নহ'ল। যোৱাকালি মেমেও মোক ফোন কৰি ক'লে ভাল হোৱা নাই, ছাৰহঁতেও ক'লে, আৰু মানে সেই তেনেকুৱা হৈছে। হয়তো এতিয়া ক'লে ভাবিব পাৰে যে এই ব্লগ যদি মনে থাকে পঢ়িব কেনেকৈ, পৰীক্ষাটো আৰু বেয়া হ'ব। আচলতে তেনেকুৱা নহয়। ব্লগ মানে কি, এতিয়া ইয়ালৈ আহিছোঁ 2-3 মিনিটৰ কাৰণে, ইয়াত অলপ কথা ক'লোঁ, তাৰপিছত ৰুমলৈ গ'লোঁ, তাৰপিছত পঢ়া শুনা কৰিলোঁ, তাৰপিছত তাৰে মাজতে অলপ কিবা কিবি আৰু ব্লগ বনালোঁ, তেনেকুৱা। ডেইলি ব্লগটো সেইটোৱে না, যি কৰি থাকোঁ সেইটো শিকুৱাই থকাটো হৈছে ডেইলি ব্লগ আচলতে। তো মই ভাবিছোঁ যে ডেইলি ব্লগ বনালে মোৰ অলপ ডিচিপ্লিন এটা আহিব, কামৰ ডিচিপ্লিন এটা আহিব। চ' ডেইলি ব্লগ বনাম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰি যাব। ডেইলি ব্লগ বনাম, মোৰ কি হৈ থাকে মানে সেই সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰি আপোনালোকে হয়তো এই ভিডিঅ'সমূহ চাই অলপ এণ্টাৰটেইনমেণ্টো হ'ব, আৰু লগতে অলপ আপোনালোকৰো যদি এনেকুৱা মোৰ দৰে ডিচিপ্লিন নাই জীৱনত, তেতিয়াহ'লে অলপ শিকিবও পাৰিব কিজানি, মই ভাবোঁ। আৰু গতিকে মই ভাবিছোঁ যে মই আজিৰ পৰা ডেইলি ব্লগ ষ্টাৰ্ট কৰিম। মানে ডেইলি বনাম, মানে যি হৈ থাকে। আৰু ডেইলি ব্লগ ভালো লাগে আচলতে, আৰু ডেইলি ব্লগ বহুত সোনকালে গ্ৰ' হয়। মানে মানুহ এজনৰ জীৱনত কি হৈ থাকে বেলেগ মানুহে সদায় চাব বিচাৰে, সেইকাৰণে কৈছোঁ যে ডেইলি ব্লগ সোনকালে গ্ৰ' হয় বুলি। মানে যেতিয়া চাবচোন মানুহ এজনৰ লগত আজি মোৰ ভিডিঅ'টো চালে, কালি আৰু যদি চাই, এনেকৈ মানে এটা এটাচমেণ্টটো বাঢ়ি যায় মানুহজনৰ লগত। মানে 2-3 দিন চোৱাৰ পাছত চতুৰ্থ দিনা মানুহজনে কি কৰিলে সেইটো চাবলৈ ইচ্ছা যায়। গতিকে এনেকুৱা ব্লগবোৰত সোনকালে গ্ৰ' হয় চেনেল। তো মই ভাবিছোঁ যে মই ডেইলি ব্লগ ষ্টাৰ্ট কৰোঁ। তো আশা কৰোঁ আপোনালোকে সহায় কৰি যাব, মোক ছাপোৰ্ট কৰি যাব। আৰু লগ পাই আছোঁ মই আপোনাক অলপ পিছত, চাই থাকক ভিডিঅ'টো। আৰু সেইখন হৈছে দলং মানে বনাই দিছে বাঁহৰে, এই একদম নাওখনলৈ যোৱা। এতিয়া নাযাওঁ আৰু বেলেগ এদিন আহিলে যাম তালৈ, এতিয়া আৰু সময়ো নাই, ৰুমলৈ যাওঁ। আৰু এতিয়া আমি উজান বজাৰ ঘাটৰ পৰা ডাইৰেক্ট পিজিলৈ গৈ আছোঁ। আৰু মোৰ লগত বিকাশো আছিল, দুয়োজনে মানে কলেজলৈ গৈছিলোঁ, কিন্তু কলেজলৈ গাড়ী নাপালোঁ। হয়তো কৈছিলে গাড়ী নাপায়, এতিয়া কাপোৰৰ পিজিলৈ গৈ আছোঁ। আজি আমি ঘৰকো যাব লাগিছিলে, বিকাশো ঘৰক যাব লাগিছিল, কিন্তু ময়ো যাব লাগিছিল, কিন্তু গাড়ী নাই না, কেনেকৈ যাওঁ ভাবি আছোঁ। মানে ৰেপিড' লৈ জালুকবাৰীত গ'লে যাব পাৰিম, জালুকবাৰীৰ পৰা আমাৰ ঘৰলৈ মানে আদাবাৰীলৈ যাব পাৰিম নে নোৱাৰিম ভাবি আছোঁ। মানে কাম আছে বহুতখিনি। অহাকালিও বন্ধ হ'ব কিজানি, কিবা এটা বন্ধ আছে অহাকালি। ত' আজি যাব পাৰিলে ভাল আছিল, তো মাজত দেওবাৰ বন্ধ থাকিল। চাওঁ আৰু কি কৰিব পাৰোঁ, যি কৰিব পাৰোঁ আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 10:30, আৰু মই ৰাতিপুৱাৰ ভাতটো খাই লওঁ। আৰু আজি বতৰটো বহুত ঠাণ্ডা, চাওকচোন ৰ'দ ওলাই নাই ৰাতিপুৱা মই যেতিয়া উঠিছিলোঁ, মানে একদম মানে মই 7টাত উঠিছিলোঁ না, একদম 5টা বজা হৈছে, মানে ৰ'দে নাই। যোৱাকালি বৰষুণ গৈছিল না, সেইকাৰণে আজি বতৰটো বহুত হৈ আছে। আজিও বৰষুণ আহেই নেকি। আজি আমাৰ মনটোতে কি বনালে ৰাতিপুৱাৰ আহাৰৰ বাবে, মনটোতে কি বনাইছে ভাজা, আৰু ইফালে দালি ভাত আৰু ভাজাৰে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰোঁ। আৰু এতিয়া আছোঁ মই ৰুমত, আৰু আমাৰ ৰুমত কিহৰ আলোচনা হৈ আছে জানেনে? মানে সেই ইয়াত এজন ল'ৰা বহি আছিল আমাৰ পিজিৰ, অপু গুচি গ'ল মানে মই ভিডিঅ' অন কৰাত। আৰু এয়া বিকাশ, মানে আলোচনা হৈ আছে যে আজি যিহেতু বতৰটো অলপ ঠাণ্ডা, মানে অলপ আমি আজি কিবা চিকেন খোৱাৰ কথা মাথা মাৰিছোঁ, মানে ক'ত অৰ্ডাৰ কৰিব, কি কৰিব, ইয়াৰ কথা আলোচনা কৰি আছে। আৰু বিকাশতো কৈ আছে বিৰিয়ানী খাব বোলে, আজি বিৰিয়ানী খায়।
বিৰিয়ানী খাব পাৰি না বিৰিয়ানী খাব পাৰি কিন্তু চাওঁ কি হয় দেখুৱাই আছোঁ আপোনালোকক কি খাওঁ আৰু মানে মোৰ হিচাপততো চিকেন অৰ্ডাৰ কৰি খোৱাই ভাল আৰু অৱশ্যে আজি ৰাতিও আমাৰ পিজিত চিকেন আছে চাওঁ আৰু কি হয় আৰু আমি খোৱাৰ আলোচনা কৰি থকাৰ লগতে মই এয়া এছাইনমেণ্ট কৰি আছোঁ মানে চেচনেলৰ পেপাৰখন কৰি আছোঁ এয়া ইনঅৰ্গেনিকৰ পেপাৰখন কৰি আছোঁ মানে কৰা হোৱা নাই বহুতখিনি আছে বাকী গোটেই আজি বন্ধ যিহেতু কৰি থ'ম বুলি ভাবিছোঁ সোমবাৰে লাষ্ট ডেট জমা দিব লাগিব আমি চিকেন অৰ্ডাৰ দিছিলোঁ আৰু এতিয়া ডেলিভাৰী বয় আহি পালে আৰু আমাক ফোন কৰিছে আৰু আমি ৰখি আছোঁ এয়া চাওক আহি পালে আৰু ইয়াতে নম্বৰ ল'লে ডেলিভাৰী বয়ৰ পৰা চিকেনখিনি আমি এতিয়া খাব লাগে আৰু মই এতিয়া গা ধুই আহিলোঁ আৰু এয়া আমি অৰ্ডাৰ কৰিছোঁ চিকেন ড্ৰাই ফ্ৰাই মানে যিহেতু ঠাণ্ডা বতৰ চিকেন ড্ৰাই ফ্ৰাই খাম ভাতৰ লগত মানে দুপৰীয়া আৰু ভাতটো ভালকৈ খাব পাৰিলে ভাল সেইকাৰণে চিকেন ড্ৰাই ফ্ৰাই আৰু এতিয়া সময় হৈছে গধূলি 6টা আৰু মই দুপৰীয়া ভাত খাই শুলোঁ মানে 3:30 মানত শুলোঁ নেকি এনেকুৱা একো টোপনি আহিলে গমেই পোৱা নাই একদম 5:30 উঠিছোঁ আৰু এতিয়া চাহ খাই হ'ব মানে টোপনিটো ভাঙিব লাগিব না চাহ খাই হ'ব আৰু মোৰ লগত যাব এয়া অৰিন্দম দা যাব অৰিন্দম দা পুৰা একদম জেকেট পিন্ধি ৰেডি মোৰ জেকেটটো পিন্ধি ঠাণ্ডা লাগিব ন অৰিন্দম দা ঠাণ্ডা আছে ভাই বৰষুণ দি আছে বৰষুণ বতৰৰ কাৰণে গমেই পোৱা নাই মানে টোপনি মাৰিলোঁ গমেই পোৱা নাই সেইকাৰণে পুৰা ঘুমটি আহিছে আৰু অৰিন্দম দা যাব বিকাশ যাব মই যাম এনেকৈ যাই চাহ খাই হ'ব চাই দিয়ক ভিডিঅ'টো আমি কৰক চাহ খাবলৈ আহিছিলোঁ কিন্তু মানুহৰ ভিৰ চাওকচোন এই ক'ৰবাৰ পৰা লাইন পাতি আছে চাহ খোৱা মানুহ পাওঁনে নাপাওঁ ভাগত পাওঁনে নাপাওঁ ঠিক নাই আৰু আমি কৰক চাহ খাবলৈ আহিছিলোঁ মানে কাৰেণ্ট চাহ মাটিৰ কাপত চাহ খাবলৈ আহিছিলোঁ কিন্তু আহিলে কি হ'ব মানে ইমানেই মানুহৰ ভিৰ আপোনাৰ দেখিলে ইমান মানুহৰ ভিৰ আমি চাই নাপালোঁ মানে এনেই পাওঁ আৰু কিন্তু আজি কিয় বা নাপালোঁ মানে বনোৱা নাই নেকি সিহঁতৰ আগতে বনাই থ'ব লাগে থৈ অলপ গৰম হোৱা বস্তুত থৈ দিব লাগে তেতিয়া খাৰ সুবিধা হয় এতিয়া আমি আৰু উজান বজাৰত যাই চাই আছোঁ উজান বজাৰত চাহ খাব মানে চাহ খামেই আৰু নাই কি কৰিম দা চাহ খামেই চাহৰ জয় আমাৰ জয় নাকি চাহৰ জয় আমাৰ জয় চাহেই জীৱন চাহ খামেই আৰু এতিয়া সময় হৈছে ৰাতিৰ 9:05 হ'ল আৰু আমাৰ 9টা মানত পিজিত ভাত হৈ যায় গতিকে ভাতটো খাই আহোঁ যদি বেছি দেৰি কৰি থাকোঁ না ঠাণ্ডা হৈ যাব ভাতটো গতিকে ভাতটো খাই আহোঁ আৰু আজি মই যি ভিডিঅ'টো বনালোঁ যি ব্লগটো যে বনালোঁ গোটেই ব্লগটো একদম মাইক্ৰফোন নোহোৱাকৈ বনাইছিলোঁ ৰাতিপুৱাৰ পৰা কিন্তু এতিয়া যি কৈ আছোঁ মানে এইটো মাইক্ৰফোন ব্যৱহাৰ কৰি কৈ আছোঁ হয়তো আপোনালোকে চাউণ্ডৰ পাৰ্থক্য পাইছে মাইক্ৰফোন ব্যৱহাৰ কৰি যেতিয়া ভিডিঅ'টো কৰা যায় তেতিয়া অলপ চাউণ্ড কোৱালিটি অলপ এটা ভাল হয় ভাল মানে বহুত বেছিয়ে ভাল হয় যিটো মই মাইক্ৰফোন ব্যৱহাৰ কৰিছোঁ বয়া MM1ৰ মাইক্ৰফোন বহুত বেছি ভাল হয় কিন্তু মাইক্ৰফোনটো চবকে লৈ যাব নোৱাৰে কাৰণ মাইক্ৰফোনটো লৈ যাবলৈ হ'লে যেতিয়া মোৰ গৰিলা পড আছে না সেই গৰিলা পডডালৰ লগত লৈ যাব লাগে মানে মাইক্ৰফোনটো ফিটিং কৰিবলৈ চ' কিছুমান ঠাইত আৰু এডাল নিব নোৱাৰি দিয়কচোন মানে অলপ হয় গতিকে মই যিমান পাৰোঁ আৰু মাইক্ৰফোন ব্যৱহাৰ কৰি ভিডিঅ'বোৰ বনাওঁ আৰু নোৱাৰিলে আৰু উইদাউট মাইক্ৰফোন নোহোৱাকৈ কৰি দিওঁ আৰু মোবাইলতে একদম হৈ যায় মোবাইলৰ যি ৰেকৰ্ডিং আছে তাতে হৈ যায় আৰু এতিয়া নিশা সময় হৈছে 11:30 মানে ৰাতি 11:30 হ'ল 11:30 বাজিল আৰু মই সোনকালে ব্লগটো এডিট কৰিব লাগে কাৰণ কালি ৰাতিপুৱা কলেজ আছে যিহেতু সোনকালে শুব লাগিব নহ'লে যদি ৰাতি বেছি বহুত দেৰি হৈ যায় ৰাতিপুৱা আৰু সাৰে নাপাম গতিকে আজিৰ ভিডিঅ'টো মানে আজিৰ এই ব্লগটো ইয়াতে শেষ কৰিছোঁ দিয়ক যদি আপোনালোকৰ আজিৰ এই ব্লগটো ভাল লাগিল ব্লগটো লাইক কৰক যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে অন্য এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানে ধন্যবাদ তো বাই বাই